জীৱনত সফল হ'ব পৰা ৫টা মহামন্ত্ৰ। জীৱনত সফলতা লাভ কৰিবলৈ হ'লে ভগৱান শ্ৰীকৃষ্ণৰ মুখৰ বাণী গীতাশাস্ত্ৰত বৰ্ণনা কৰা সূত্ৰসমূহ জানিব লাগিব। গীতাশাস্ত্ৰক হিন্দু সনাতন ধৰ্মৰ মতে ভগৱান শ্ৰীকৃষ্ণৰ এক ৰূপ বুলি গণ্য কৰা হয়। জীৱনৰ সাৰমৰ্ম গীতাত বহু বিশদভাৱে বৰ্ণনা কৰি গৈছে। আহক আজি জানি লওঁ ভগৱানৰ শ্ৰীমুখৰ ৫টা সত্যবাণী, যি মানৱ জীৱনৰ কঠিনতম সময়ক নেওচি সফলতাৰে আগুৱাই নিয়ে। বন্ধুসকল, এইখিনিতে এটা সৰু ৰিকুৱেষ্ট, যাতে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই, যদি ভিডিঅ'টো ভাল পায় আমাক এটা লাইক কৰি উৎসাহ দিয়ে যেন, আৰু ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো টিপি থয় যেন, যাতে পাছৰ ভিডিঅ'বোৰ আপোনালৈ সকলোতকৈ আগত যায়। ধন্যবাদ। ভগৱান শ্ৰীহৰি মুখপদ্মে নিগৰিত প্ৰথম বাণী হ'ল শান্ত প্ৰকৃতিৰে কাম কৰক। তেওঁ কৈছে, জীৱনৰ প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'লেও যি ধীৰ স্থিৰ শান্ত মনক কোনো পৰিস্থিতিয়ে গা লৰাব নোৱাৰে। জীৱনৰ কঠিনৰো কঠিনতম সময়তো মানুহে স্থিৰতা আৰু শান্ত স্বভাৱক ত্যাগ কৰিব নালাগে। দ্বিতীয় মন্ত্ৰ হৈছে সাধাৰণ জীৱন যাপন কৰা। ভগৱান শ্ৰীকৃষ্ণয়ো নিজেই জগতৰ অধিষ্ঠাতা হৈও সদায় সাধাৰণ জীৱন যাপন কৰিছিল। গকুলৰ ৰাজ পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ পাছতো তেওঁ সাধাৰণ গোপগোপীসকলৰ লগত খেলিছিল, ফুৰিছিল। তেওঁ কেতিয়াও নিজক লৈ গৌৰৱ অনুভৱ কৰা নাছিল। সেইদৰে আমিও সকলোৱে কাৰো লগত উচ্চ নীচ ভেদ নাৰাখি সমভাৱাপন্ন হৈ সাধাৰণ জীৱন যাপন কৰিব লাগে। তৃতীয় মহামন্ত্ৰ হৈছে জীৱনত কেতিয়াও হাৰ বা পৰাজয় মানিব নালাগে। জীৱনত দুখ, সুখ, ভয় আদি ছয় উৰ্মিয়ে আৱৰি ধৰিলেও মনত কেতিয়াও আতংকিত হ'ব নালাগে। সাহসেৰে সকলো প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'ব লাগে। বেয়া সময়ত বিবেচনাপূৰ্ণভাৱে কোনো কাম কৰা উচিত। পৰাজয় স্বীকাৰ নকৰি শেষবাৰলৈকে চেষ্টা কৰি যাব লাগে। চেষ্টাৰ অসাধ্য একো নাই। চতুৰ্থ মূল মন্ত্ৰ হৈছে বন্ধুত্ব বজাই ৰখা। বন্ধুত্ব কেৱল ইজনে সিজনৰ লগত থকা প্ৰেমৰ বাবেই নহয়, পৰস্পৰে পৰস্পৰৰ প্ৰতি থকা সন্মানৰ বাবেও বন্ধুত্বৰ এনাজৰীডাল যুগমীয়া হয়। কিন্তু আজিৰ সময়ত বন্ধুত্বৰ প্ৰকৃত অৰ্থ নুবুজাজনে বন্ধুক বিশ্বাসঘাতকতা কৰা দেখা যায়। তেনে নকৰি কৃষ্ণাৰ্জুনৰ দৰে বন্ধুপ্ৰিয় হ'ব লাগে। পঞ্চম মহামন্ত্ৰ হৈছে পিতৃ মাতৃক সন্মান কৰা। পিতৃ পৰমং তপঃ আৰু মাতৃ গংগাৰ দৰে পবিত্ৰ। যিদৰে গংগাই ধৰিত্ৰীৰ সকলো লেতেৰা চাফ কৰি নিজৰ গৰ্ভত বিলীন কৰে, সেইদৰে মাতৃয়েও পুত্ৰৰ সকলো দুখ সুখত সমভাগী হয়। সেয়ে পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰিব লাগে। ধন্যবাদ।